হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা বিবাহপাশত আবদ্ধ হোৱা সুন্দৰ চিত্ৰ আৰু কিছুমান ভাল লগা মুহূৰ্ত। পৰিণীতি চোপ্ৰাই ৰাজ্যসভাৰ সাংসদ আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চেড্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। 24 ছেপ্টেম্বৰ উদয়পুৰত তেওঁলোকে বিবাহ সম্পন্ন কৰে। তেওঁলোকৰ যুগ্ম জীৱন ভালদৰে পাৰ হওক তাৰে কামনা কৰিলোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব, লগতে ভিডিঅ'টি লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহি আছোঁ।